ASDC, KSA, KNCA lapen, ASDC Youth Front atum pen pini, di Puru Samson Singh ti Memorial Park atengno, sit in demonstration na jaime kedeng pon. Labang so jaime kalong, Article 244A Prabjin pen kapachun pon jia pansi chesong pono. Lapen labang so jaime kalong, son troksya putaksi kachesong asai deng pon. Kecheng silake, to carry forward the autonomous state movement to a new height, EPHLC is a snake in the grass, beware of it. No autonomous state, no rest. Autonomous state is our constitutional right, we shall have it. Fight against all divisive forces of the autonomous state movement. ASDC, KSA, KNCA, ASDC Youth Front Aceh Pading nang. Lapen kedam tang pen, nona government kachari, hemprek nang chong tuidet pusi. Rat thotpak chesong angdi, lason troksi pangrum si. Pini labang so jai mek akachesong deng pono. Ngi andolan kurim. Itu mass militant movement ami kurim. Mass movement, democratic movement. Turut mane through DC, ami Prime Minister or Home Minister of eta memorandum dim boli bhabise. Teloke dia nai. Alop pisote jam ami. Karbi aru Dimasa blak tu, yetia mane Meghalaya create korisile. Hiote 6 accept kori play. Yate thakim boli koisile. Hiote teloke poa nai. Ete কথাটো আজি আমি জয়েন্ট ধাৰণা হয় ASCC, KSA, KNC আৰু Youth Front আৰু ধাৰণাৰ উদ্দেশ্যটো হৈছে মানে 244 ইমপ্লিমেন্টেশন অফ আৰ্টিকল 244 অটোনমাস ষ্টেট কাৰ্বি আংলং আৰু এনচিএলছ কাৰ্বি ডিমাছা বুলি কয় এতিয়া অটোনমাস ষ্টেট একচুয়ালি আমি 1969 পাব লাগিছিলে কিন্তু APSLC আমাক বিট্ৰে কৰিলে APSLC আমাক কেনেকা বিট্ৰে কৰিলে মানে APSLC আন্দোলন 1960 আৰম্ভ কৰিছে আৰু বাৰে বাৰে সৰকাৰৰ লগত আলোচনা কৰিছে প্ৰাইম মিনিষ্টাৰৰ লগত হোম মিনিষ্টাৰৰ লগত কেতিয়াবা চিফ মিনিষ্টাৰৰ লগত বহে কেতিয়াবা গভৰ্ণৰৰ লগত বহে কিন্তু এই গোটেই আলোচনা কৰাটো কাৰ্বি আৰু ডিমাছা লিডাৰত এতে কথা কোৱা নাই কিন্তু কাৰ্বি আংলং আৰু এনচিএলছ পাৰ্ট এণ্ড পাৰ্চেল অফ দ্যাট APSLC মুভমেণ্ট সেইকাৰণে সরকার আর APSLC লিডারে কি ডিসকাস করে আছে এই কথাটো কোনো গম পোৱা নাই গম পাইছিলে দেৰিকৈ গম পাইছে কনফারেন্সরে গম পাইছে APSLC কনফারেন্স 1969 টুৰাওতে হৈছিলে গাৰো হিলছ তাতে গম পাইছে কিন্তু এটো দেৰি হৈ গ'ল ইন দ্য মিন টাইম পাৰ্লিমেন্ট বিল ইন্ট্ৰোডিউস কৰিলে পাস হ'ল এইকাৰণে বাস্তৱ আমি মিছ কৰিছে আৰু APSLC অলপ মানে বিট্ৰে কৰিব বুলি নিজবিলাক গম পায় সেইকাৰণে নিজ মানুহবিলাকে ইন দ্য মিডছ অফ APSLC মুভমেণ্ট সিহঁতে APSLC এৰিলে নিজৰ ৰাস্তা গৈ সিহঁতে ষ্টেট পালে আৰু আমি এতিয়া যি দেখিবলৈ পাইছোঁ যোনে 6 শিডিউল ৰিজেক্ট কৰিছে বা ইমপ্লিমেণ্ট কৰা নাই সিহঁতে ষ্টেট পাইছে অৰুণাচল তাত 6 শিডিউল ইমপ্লিমেণ্ট কৰা নাই নাগা 1952 6 শিডিউল এতে ৰিজেক্ট কৰিছে গাৰো খাসী জান্তিয়া আৰু মিজো এতে 1952 6 ৰো একচেপ্ট কৰিছে কিন্তু পিছত আৰু ৰিজেক্ট কৰিছে 1960 পৰা সেইকাৰণে হিয়তে ষ্টেট পাইছে